হৈছিল? হয়, আমাৰ কাহিটেমা বিটৰ আণ্ডাৰত এটা ফিমেল জুভিনাইল ৰাইনো এটা মানে ডেথ হৈছে। সেইটো আমি 23 জুলাইত আমি খবৰ পাইছিলোঁ যে তাৰ এটা মেল এডাল্ট ৰাইনোৱে মানে এটেক কৰিছিলে, খেদাখেদি হৈছিলে। তেতিয়াৰ পৰা 24ৰ পৰা অলপ মানে এইটো দেখা পোৱা নাছিলে এৰিয়াটোত। সেইকাৰণে মানে আমি এক্টিভলি মনিটৰ কৰি আছিলোঁ, ৰাইনোটো বিচাৰি ফুৰিছিলোঁ আমি যে ক'ত গ'ল বুলি। আৰু এক্টিভলি মনিটৰ আমাৰ চিধাজাৰ কেম্পত এটা নতুন ষ্টাফো আমি ৰাখিছিলোঁ, ফৰেষ্টাৰ 1 ৰেংকৰ মানুহ ৰাখিছিলোঁ। আৰু তেওঁলোকে এইটো মনিটৰ কৰি আছিলে। কৰি থাকোঁতেই আমি 31 জুলাই 7:30ত ইনফৰমেশ্যন এটা পালোঁ যে এনেকুৱা কাৰ্কাছ এটা পাইছোঁ। সেই কাৰ্কাছটো আমি গৈ লগে লগে ময়ো গৈছোঁ, আমাৰ ফিল্ড ডাইৰেক্টৰ তেখেতো গ'ল। গৈ পেলাই আমি যেতিয়া চালোঁ বস্তুটো, হয় সেই যোনটো মিচিং ফিমেলটো আছিলে সেইটোৱে আছিলে। আৰু আমাৰ ষ্টাফে মনিটৰ কৰি থকাৰ কাৰণে লগে লগে এইটো আমি উদ্ধাৰ কৰিলোঁ। আৰু সেইটোৰ মানে যোনটো হৰ্ণটো ডেভেলপ হোৱা নাছিলে, জুভেনাইল ষ্টেজৰ আছিলে, সৰু ৰাইনো আছিলে। আৰু আমি এইটো নেজেল বনটোত পাইছোঁ, চ' এইটো ডেফিনেটলি নেচাৰেল ডেথৰে কেছ হয়। আৰু আমি আমাৰ যোনটো প্ৰচিডিউৰৰ মতে আমি তাৰ নেজেল বনৰ এইটো ডিকম্প'জ হৈ গৈছিলতো, তো আমি তাৰ টিচুবোৰ আঁতৰাই পেলাই এইটো প্ৰচেছ কৰি আমি ট্ৰেজাৰীত জমা কৰি দিম। আৰু মানে যিহেতু মানে আমাৰ টিমে এক্টিভলি মনিটৰ কৰি আছিলে, আৰু এবাৰ এইটো যে ছাকচেছফুল কথা যে আমি লগে লগে ডিটেক্ট কৰিব পাৰিছোঁ। আমি হাৰ্ডলি কাৰ্কাছটো 2-3 দিনৰ পুৰণা। তো এইটো আচলতে ইয়াৰ মানে কোনটোৰ পোৱালি আছিলে, এইটো কিবা তথ্য আছে নেকি? এইকেইটা আচলতে আমাৰ কাজিৰঙা CWRCৰ পৰা অনা আছিলে দুটা, যোনটো আগতে এটা ডেথ হৈছিল বুলি আমি গম পাইছিলোঁ আপোনালোকে। এইটো মেল আছিলে, এইটো তাৰে ফিমেলটো যোনটো আৰু এটা আছিলে সৰুটো, সেইটো অলপ ডাঙৰ আছিল, চাব এডাল্ট আছিলে, এইটো তাতকৈ সৰু। এইটো অলৰেডি পষ্টমৰ্টম হৈছে নেকি? এইটো পষ্টমৰ্টম কালি ৰাতিপুৱা কৰিলে ডক্টৰে ইমিডিয়েটলি গৈ। আৰু পষ্টমৰ্টমতো একেকেইটা কথাই ওলাইছে যে এইটো নেচাৰেল ডেথে হয়। আৰু ছাছপেক্টেড যে যোনটো 23ত আমি আমাক ইনফৰমেশ্যন আহিছিল যে খেদাখেদি হৈছিলে আৰু এটেক কৰিছিলে, সেইটোৰে ৰিজন হ'ব। তো কিছুমান এটা কুৱেশ্যন ৰাইজ হৈ আছে, ধৰক আপোনালোকে পষ্টমৰ্টেমৰ এট দ্য টাইম অফ পষ্টমৰ্টেম আপোনাৰ ডিপাৰ্টমেণ্ট ডক্টৰৰ বাদে কোনোবা এক্সট্ৰা এক্সপাৰ্ট আছিলে নেকি? জেনেৰেলি ডিপাৰ্টমেণ্টৰ ডক্টৰে আমাৰ যায়, ভেটেৰিনেৰী অফিচাৰে যায়, তেওঁৱে কৰে, কাৰণ যিহেতু ভিতৰৰ এৰিয়া হয়। এতিয়া ৰাইনোটোৰ যিটো আপুনি ডেভেলপ হৰ্ণটোৰ কথা কৈছে, সেইটো হৰ্ণটোৰ কিবা ল'ব পৰা, চাব পৰা কিবা তেনেকুৱা ফটো আছে? মই আগৰ আপোনাৰ ফটো দিব পাৰিম। আমাৰ আগৰ মানে যেতিয়া মনিটৰ কৰি থকা আছে, আৰু যিহেতু সেই এৰিয়াটোত ঘূৰি থাকে, তাৰ আগৰ ফটো আছে। আমি প্ৰেছ ব্ৰিফত দিছোঁ আপোনাক ফটো। হয়, এইটো কাৰ্কাছটো আপুনি কৈছে প্ৰেছ ব্ৰিফত লিখা আছে যে মেক্সিমাম 72 আৱাৰ্ছ। 3 দিন পুৰণা, কাৰণ মানে ডিকম্প'জ স্কিনবোৰ এতিয়া ওপৰত আছে। তো ভিতৰৰ অৰ্গেনবোৰ ডিকম্প'জ হৈ গৈছে, কিন্তু ওপৰৰ স্কিন টিনবোৰ আছে। তো কথা হ'ল কি, আপোনালোকে ইয়াৰ আগত যিটো মানে কাৰ্কাছ এটা পোৱা গৈছিল মেইলৰ, তাৰপিছত আপোনালোকে প্ৰটেকশ্যন ছিষ্টেমটো ইম্প্ৰুভমেণ্টৰ কাৰণে কি কি ব্যৱস্থা? হয়, প্ৰটেকশ্যন যথেষ্ট ইম্প্ৰুভ কৰা গৈছে। আগতে চিধাজাৰ কেম্পত আমাৰ ষ্টাফ আছিলে, যোনবোৰ আছিলে সেইবোৰক আঁতৰোৱা গৈছে তাৰ পৰা, কমপ্লিটলি বেলেগ ষ্টাফ ৰখা আছিলে। যোৱাবাৰ আগতে আমাৰ চিধাজাৰ কেম্পটোত ইনচাৰ্জে গেম ৱাটচাৰ ৰেংকৰ আছিল মানুহ, কিন্তু বদলি কৰি আমি ফৰেষ্টাৰ 1 ৰেংকৰ এজন মানুহক ৰাখিছিলোঁ তাত। আৰু তাৰ লগতে আমি নতুন ষ্টাফ ৰাখিছিলোঁ গোটেইকেইজন। আমি যিমান হাতীৰ ষ্টাফ আছিল তেওঁলোকক সলোৱা গৈছিলে, বদলি কৰা গৈছিলে, নতুন হোমগাৰ্ড ৰখা গৈছিলে। তাৰ সেই বিনিময়ে যোনটো ভাল মানে ৰেগুলাৰ মনিটৰিঙৰ ডিউটি কৰি আছিলে, সেইকাৰণে আমি লগে লগে মানে কাৰ্কাছটো ডিটেক্ট কৰা হৈছে। আৰু এটা কথা আছে, যিহেতু এইটো ইনফাইটিং বুলি ক'লে, ইনফাইটিং ডেথ বুলি ক'লে, এইটো ইনফাইটিংটো কেতিয়াৰ পৰা হৈ আছিল, বা সেই বুলটো কিবা মনিটৰিঙত আছিল নেকি? হয়, 23 মই যোনটো ক'লো 23 জুলাইত তাত খবৰ আহিছে যে এইটো ইনফাইটিং হৈছে আৰু খেদাখেদি হৈ আছে। তাৰপিছত 24ত মানে কেম্পৰ ষ্টাফে নেদেখা হ'ল এই সৰু যোনটো জুভেনাইল ফিমেল ৰাইনোটো। তেতিয়া মানে এইটো ৰিপৰ্ট কৰিলে, বিট অফিচতো জনালে যে এইটো দেখোন দেখা পোৱা নাই, 23ৰ পিছত দেখা পোৱা নাই। তেতিয়া লগে লগে মনিটৰিঙত লাগি গ'ল যে ক'ত আছে বুলি। 23ৰ আগত ইনফাইটিঙৰ কিবা আপোনালোকৰ ৰিপৰ্ট আছিলে নেকি, পাইছিলে নেকি? 22ndo মানে খেদাখেদি খবৰ পাইছিলে। এইটো সুধিলোঁ কিয়, সাধাৰণতে ইনফাইটিং হ'লে এদিন বা দুদিন নহয়, তেতিয়া আগৰ পৰাই আগতো হৈ থাকে। যেনেকৈ ইনফেক্ট যোনটো আগৰ ৰাইনো আছিলে সেইটোৰো খেদাখেদি খবৰ পাইছিলোঁ আমি তেতিয়াও। এইটো মানে যোনটো এডাল্ট ৰাইনো সেইটো মাজে মাজে আহি থাকে, সেইটো মানে তাতে স্থায়ী নহয়, সি ঘূৰি ফুৰে এৰিয়াটো, মাজে মাজে আহি যায়। আৰু যিহেতু এইটো সময়ত অলপ এনেকুৱা মেটিং বা ব্ৰিডিং ছিজন টাইম হয়,
আৰু ফিমেলক এটেক কৰাটো মানে জেনেৰেলি নৰ্মেল কেছ হয় এটা মেলে। এজ এ ৰেঞ্জাৰ আপুনি 23rd পিছত অবজাৰভেশ্যন কৰিছিলে? হয় হয়, মোক খবৰ দিয়া গৈছিলে আৰু বিট অফিচাৰটো নিজে মনিটৰ কৰি আছিলে। বিট অফিচাৰ আছিলে আৰু কেম্পৰ ইনচাৰ্জ যোনজন তেওঁ ফৰেষ্টাৰ ৰেংকৰ মানুহ হৈ তেওঁ নিজেও কৰিছে মনিটৰ। আপুনি নিজেও গৈছিলে? মই যোৱা নাছিলোঁ বাৰু নিজে, কিন্তু বিট অফিচাৰ থ্ৰুদি মই মনিটৰ কৰি আছিলোঁ। লাষ্ট আপোনালোকৰ যিটো এমষ্ট্ৰাইপ যিটো পেট্ৰল পেট্ৰল সেইটো চলি আছে বৰ্তমান? হয় হয়, এমষ্ট্ৰাইপ পেট্ৰল চলি আছে ৰেগুলাৰলি। ইনফেক্ট যোনটো এৰিয়া কাহিটেঙাৰ ভিতৰত তাতো এমষ্ট্ৰাইপ পেট্ৰল মানে এপ ইউজ কৰি পেলাই পেট্ৰলিং কৰা হৈছে। লাষ্ট আপোনাক কুৱেশ্যন এটা সোধোঁ, এইটো কুৱেশ্যন এটা ৰেইজ হৈছে আমাৰ ওচৰত আহিছে এটা, যিটো কাৰ্কাছটো কৈছে আপুনি 72 ডেজ অল্ড হ'ব লাগে, 72 আৱাৰ্ছ চৰি, কিন্তু বহুতৰ পৰা এইটো গম পাইছোঁ এইটো 72 আৱাৰ্ছতকৈ পুৰণি কাৰ্কাছ বুলি ক'ব খোজে। নাই, এইটো আমি ফটো দেখিলে গম পাই, এইটো ইমান পুৰণা হ'ব নালাগে, কাৰণ যিহেতু মঙহ চঙহবোৰ অলৰেডি আছে তাতে, আৰু আমি যোনটো নেজেল বনৰ টিচু হয় মানে ওপৰত নাকৰ ওপৰত থকা টিচুটো সেইটো আমি এক্সট্ৰেক্ট কৰিব পাৰিছোঁ। সিমান পুৰণাটো নহয়, তাতকৈ বেছি পুৰণা হ'লে আপোনাৰ যেনে আগৰ আপুনি কাৰ্কাছটো দেখিছে সেইটো পূৰা কংকাল ওলাই গৈছে। লাষ্ট ছাৰ, বস্তুবিলাক এনেকুৱা খবৰ পোৱাৰ পিছত সংবাদ মাধ্যমক লগে লগে জনোৱাৰ পৰা আপোনালোকে বিৰত থাকে? কাৰণ নাই, জনোৱা হৈছে, কাৰণ যিহেতু কালি ৰাতিপুৱা পষ্টমৰ্টম হৈছে, পষ্টমৰ্টম হোৱাৰ পিছত মানে যিহেতু পষ্টমৰ্টমৰ পিছত আমি কনফাৰ্ম কৰিব পাৰোঁ একচুৱেল ৰিজনটো কি, যাতে আচল ফুল ইনফৰ্মেশ্যন দিব পাৰোঁ, সেইকাৰণে মানে কালি আবেলি হৈ গ'ল মানে প্ৰেছ ৰিলিজ হোৱালৈকে, কিন্তু লগে লগে ইমিডিয়েট দিয়া গৈছে। এইটো বৰ্তমান বাঁছবাৰী ৰেঞ্জৰ ৰাইন'খিনি বা চেনচিটিভ এৰিয়াত যিখিনি ৰাইন' আছে কাহিটেঙাৰ বৰ্তমান ষ্টেটাছটো কেনেকুৱা জানিম নেকি? মানে আমাৰ প্ৰথম যোনটো ইনচিডেণ্ট হৈছিল তাৰপিছত আমি এক্টিভলি পূৰা এতিয়া মনিটৰ কৰি আছোঁ। যিমান মানে এমষ্ট্ৰাইপছ লৈ আমাৰ ষ্টাফ যিমান লাগে এই এৰিয়াটো, পাৰ্টিকুলাৰলি কিছুমান এৰিয়া যোনবিলাক চেনচিটিভ আমাৰ হয় তাত আমাৰ ডিউটিও বঢ়াই দিছোঁ আমি। ছাৰ, বৰ্তমান কাহিটেঙাত কেইটা গড় মানে বৰ্তমান আছে? কাহিটেঙাত এই দুটা যোনটো আছিলে সেইটো আমাৰ অলপ স্থায়ী আছিল, তাত ঘূৰি ফুৰে। বাকী আৰু যোনটা গড় আছে এটা মুভিং গড়, আমাৰ সেই তাৰপৰা ঘূৰি আহি নদী পাৰ হৈ নাৰায়ণগুৰি আমাৰ সেই এৰিয়াটোলৈকেও আহে, যোনটো এই ডাঙৰ গড়টো এৰাউণ্ড আৰু 2-3টা গড় ঘূৰি ফুৰে তাত, সেই ঘূৰি ফুৰা। কিন্তু এই দুটা যোনটা সৰু আছিলে, যোনটা কাজিৰঙা বা ৰিলিজ আছিলে, সিহঁতে জেনেৰেলি সেইখিনিতে ঘূৰি থাকে। যোৱা 30 জুনত এটা কংকাল উদ্ধাৰ হৈছিল, আৰু যোৱাকালি এটা মিডিয়াৰ জৰিয়তে মই গম পালোঁ কংকাল উদ্ধাৰ হৈছে। কিন্তু আচৰিত কথাটো এইটোৱে যে কংকালেই কিয় উদ্ধাৰ হয় তাৰমানে, আৰু ইনফাইটিঙত মৰা বুলি ক'লে ইনফাইটিং আমিও আজি 17-18 বছৰ ধৰি মানাছত কাম কৰি আছোঁ, বাঁছবাৰী ৰেঞ্জত কাম কৰি আছোঁ। আমি বিভিন্ন ধৰণৰ ইনফাইটিং দেখা পাইছোঁ, তাত ট্ৰেটমেণ্ট দেখা পাইছোঁ, মানে বহুত হুলস্থুলীয়া এটা পৰিৱেশ, জংঘল ভাঙি চিঙি চুৰমাৰ হৈ যায়। তাত বা কেনেকুৱা ধৰণে মনিটৰিং কৰি আছিল ৰাইন'টোতো মোৰ সন্দেহ আছে। আৰু আমি আগৰ পৰা এটা কথা কৈ আহিছোঁ যে তাত 5টা ৰাইন' আছিল, 5টাও মানে মৰিছে, এটা কংকাল পাইছে, আৰু এইটো এটা কংকাল পাইছে। আৰু মই ভাবোঁ মানে তাত যি 5টা ৰাইন' আছিল 5টা ৰাইন'য়ে মানে মৰিল, আৰু মানে এই জাষ্ট কংকাল আকাৰে কিয় উদ্ধাৰ হয় তাৰমানে। আৰু যিটো বডি মই ফটো চালোঁ সেইটো 2-3 দিন বুলি কৈছে, 2-3 দিন নহয়, সেইটো বহুত পুৰণা। মানে গড় এটা বহুত শক্তিশালী প্ৰাণী হয় আৰু ইমান সহজে মানে গলি নাযায়। আৰু যিটো কংকাল আপোনালোকে এইটো দেখা পাব যে এইটো কমচে কম 15-20 দিনৰ এটা কংকাল। তো এনেকৈ যদি হৈ থাকে এটা বাঁছবাৰী ৰেঞ্জত গড় মানে নাইকিয়া হ'ব। ইনডাইৰেক্টলি কাজিৰঙা বা পবিতৰাৰ পৰা ৰাইন' মানাসত আনে আৰু তাৰ পৰা ইয়াতে মানে মাৰা হয়। এইটো ৱেষ্টাৰ্ণ পাৰ্টত যেইকেইটা ৰাইন' আছে সেইকেইটাহে। কাৰণ আজিৰ ডেটত মোৰ এটা সন্দেহ, আমাৰ বাঁছবাৰী ৰেঞ্জ আৰু ভূঞাপাৰা ৰেঞ্জত যেইকেইটা ৰাইন' আছে সেইকেইটা বা কিমান দূৰ বা কেতিয়াবা কংকাল উদ্ধাৰ হয়, কাৰণ বডিটো ডাইৰেক্ট ধৰিব পৰা নাই আৰু কংকাল উদ্ধাৰ হৈছে। আৰু যিখিনি মই কথা গম পালোঁ, সিহঁতে মানে নিজৰ মানুহ দ্বাৰাই গোটেইখিনি পষ্টমৰ্টম কৰাইছে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডক্টৰ, ৰেঞ্জাৰ গৈছে, ফিল্ড ডাইৰেক্টৰ গৈছে, কিন্তু বাহিৰা মানুহ কোনোবা আছিল নেকি? এতিয়া আমি কেনেকৈ মানি ল'ম যে সিটো ইনফাইটিঙত মৰা বা তাৰ মানে হোৱা নাছিল? তো এই ক্ষেত্ৰত মই সাংঘাতিকভাৱে দুখিত, আৰু এইটো এটা গৰিহণাৰ পাত্ৰ আমাৰ BTG চৰকাৰ তথা অসম চৰকাৰ ফুল্লি মানে ফেইলৰ মানাহ সংৰক্ষণৰ ক্ষেত্ৰত। আৰু পচিং হৈ আছে, এইটো আমি 1 মাহ আগৰ পৰা এই কথাটো কৈ আহিছোঁ আৰু আজিও কৈ আছোঁ। এই ক্ষেত্ৰত কিন্তু মই ভাবোঁ আৰু আমাৰ ফিল্ড ডাইৰেক্টৰ, ৰেঞ্জাৰ আৰু যিখিনি আমাৰ অফিচিয়েল লেভেলৰ ষ্টাফ আছে, এটা উচ্চ পৰ্যায়ত তদন্ত হ'ব লাগে ৰাইন' যি মানে পচিং হৈ আছে। আৰু তদন্তৰ আওতাত ফিল্ড ডাইৰেক্টৰো থাকিব লাগে, ACF থাকিব লাগে, ৰেঞ্জাৰ থাকিব লাগে, ফৰেষ্টাৰ সকলোকে সামৰি লৈ এটা উচ্চ পৰ্যায়ত তদন্ত হ'ব লাগে। চোৰাং চিকাৰী হত্যা কৰা বুলি আপোনালোকে সন্দেহ মানে? এইটো একেবাৰে চিয়'ৰ, 100% চিয়'ৰ চোৰাং চিকাৰী। কাৰণ কংকালে কি উদ্ধাৰ হয়? কংকাল উদ্ধাৰ হয়তো কি এনেকৈ নাই নেকি? এটা
সৰু যদি প্ৰাণীও মৰে সেইটো মানে মানুহ গম পোৱা যায়, কিন্তু গেলি পচি যোৱাৰ পিছত প্ৰতিটো ডেড বডি মানে এনেহেন অৱস্থাত পাইছে যে গেলি পচি তাৰ কংকাল আকাৰত মানুহ দেখা পাই আছে। তো এইটো ডেফিনেটলি এইটো পচিং হয় আৰু এইটো গাপ দিবা খুজি আছে। মানে যোৱাবাৰ চেষ্টা কৰিছিল যিটো 30 জুনত যিটো পাব্লিছ হ'ল নিউজকতো এইবাৰ উইলিংলি দিছে যাতে এইটো তেনেকুৱা নহওক আৰু এইটো মই 100% চিয়'ৰ এইটো পচিং হয়। আৰু সেইটোৱে নহয়, তাত যিটো আমি আগৰ পৰা কৈ আহি আছোঁ যে তাত মানে 5টা ৰাইনো আছিল, গোটেই 5টাই পচিং হৈছে আৰু চাব 1 মাহ 2 মাহৰ ভিতৰত গোটেইকেইটা কংকাল উদ্ধাৰ হ'ব। কংকাল এটা উদ্ধাৰ হৈছে কালি কাহিটামাতে। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা, কাৰণ আমি দেখি আহিছিলোঁ আৰু কৈ আহিছিলোঁ যে একাংশ চোৰাং চিকাৰীৰ দপদপনি মানাহ ৰাষ্ট্ৰীয় উদ্যানত গা কৰি উঠিছে। আৰু তাৰে প্ৰতিফল স্বৰূপ আমি দেখিবলৈ পাইছোঁ যে প্ৰত্যেক মাহত বা প্ৰত্যেকটো এটা মুহূৰ্তত এটা কংকাল উদ্ধাৰ হোৱা আমি ঘটনাটো দেখিবলৈ পাইছোঁ। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক যে আজিৰ তাৰিখত যে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত যে বন বিষয়াসকল দুৰ্বল হৈ পৰিছে সেইটোৱে ক'ব লাগিব। কাৰণ আজিৰ তাৰিখত কংকাল উদ্ধাৰ হোৱাৰ পিছত কেনেকুৱা তেওঁলোকে ডিপাৰ্টমেণ্টে গম পায়। ইমান দিনে ইমান এটা ডাঙৰ জন্তু এটা মানে নিৰুদ্দেশ হৈ থাকে, তেওঁৰ মানে ডেড বডি পৰি থাকে, তেওঁলোকক দুৰ্গন্ধ নুগুন্ধায় নেকি? বা তেওঁলোকে মানে এনেকুৱা জীৱ জন্তুক চোৱা চিতা নকৰে নেকি? এনেকুৱা সন্দেহ হৈ আছে। গতিকে এই ক্ষেত্ৰত নিশ্চয় কোনোবা এজন বিষয়া জড়িত আছে, যাৰ কাৰণে এনেকুৱা দিনক দিনে এটা বৃদ্ধি হ'বলৈ ধৰিছে আমাৰ ইয়াতে কংকাল উদ্ধাৰ হোৱা। আৰু তেওঁলোকে ক'ব খুজিছে যে তেওঁলোকৰ মাজত যুদ্ধ হোৱাৰ ফলত মানে মৰিছে বুলি। ঠিকে আছে, মানি লৈছোঁ আমি যুদ্ধ হোৱাৰ ফলত মৰিছে, কিন্তু ইমান দিন কিয় লাগে তেওঁলোকক মানে উদ্ধাৰ কৰিবলৈ? তেওঁলোকে কিয় আজিৰ তাৰিখত মানে তেওঁলোকে কংকাল উদ্ধাৰ হোৱাৰ পিছত মানে তেওঁলোকে গম পোৱা যায়? গতিকে ইয়াতে নিশ্চয় তেওঁলোকৰ মানে ফাঁকিবাজিৰ ফলত মানে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। গতিকে আমি উচ্চ পৰ্যায়ৰ তদন্ত বিষয়া জৰিয়তে মানে তদন্ত বিচাৰিছোঁ, আৰু যিসকল ইয়াতে দোষী ব্যক্তি জড়িত আছে তেওঁলোকক ইয়াৰ পৰা ট্ৰান্সফাৰ দিব লাগে। আৰু তেওঁলোকৰ ইয়াতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত যে এটা NTCA কৈ আহিছে যে তেওঁলোকে মানে ডিপাৰ্টমেণ্ট কম আছে বুলি, অতি শীঘ্ৰে নিযুক্তি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। হয়, যোৱা এমাহ আগতে মানে কংকাল এটা পোৱা গৈছিলে ৰাইনৰ, আৰু কালি মানে মিডিয়াৰ থ্ৰু দিয়ে গম পালোঁ যে আৰু এটা ৰাইনৰ মানে কংকাল পোৱা গৈছে। কিন্তু ইমানেই সন্দেহজনক যে এটা ইনভেষ্টিগেশ্যন নোহোৱাৰ আগতেই আৰু এটা মানে গড়ৰ কংকাল ওলালে। কিন্তু এইটো মানে একদমেই সন্দেহজনক। সিহঁতে ডিপাৰ্টমেণ্টে কৈছে যদিও মানে ইনফাইটিঙত মৰা বুলি, কিন্তু ফটো যিবিলাক দিছে সেইবিলাক চাই পেলাই মানে ধৰিব পৰা গৈছে যে এইটো ইনফাইটিঙত নহয়, আৰু পুৰণাও এইটো। আৰু সিহঁতে যদি ইমানে মানে ইনভাইটিঙৰ কথা গম পাই আছে বা ৰাইনো ফাইট কৰি থকা গম পাই আছে, সিহঁতে নজৰ ৰাখিব লাগিছিল। আৰু যোনটো ৰাইনো এটা আছে সেইটোৰ বা কি হৈছে অৱস্থা যদি ইনভাইটিঙত হৈছে। আৰু এইটোতো মানে কি আমাৰ সন্দেহ একদম ক্লিয়াৰ কাট যে এইটো ইনভাইটিঙৰ নহয়। ফটো চাই পেলাই মানে ইনভাইটিঙৰ যেন লগা নাই, আৰু মানে কি চিকাৰীয়ে মাৰিছে বুলি আমি মানে সন্দেহ কৰিছোঁ। আৰু চৰকাৰক আমি এটাই অনুৰোধ জনাওঁ যে মানাহৰ যোনজন ফিল্ড ডাইৰেক্টৰ আছে বৈভৱ মাথুৰ আৰু বাঁছবাৰীৰ ঘটনাটো যিহেতু বাঁছবাৰীতে পুনৰাবৃত্তি হৈছে, তো ফিল্ড ডাইৰেক্টৰ আৰু ৰেঞ্জাৰ অভিনৱ বৰুৱাক আমি উচ্চ পৰ্যায়ৰ মানে তদন্ত বিচাৰোঁ। আৰু কি সিহঁতক ইনভেষ্টিগেশ্যন কৰিব লাগে সিহঁত দুজনৰ ওপৰত। ডিপাৰ্টমেণ্টে মানে কি ফৰেষ্ট ডিপাৰ্টমেণ্টে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত একদমেই ব্যৰ্থ হৈছে। কাৰণ গোটেই সকলোবিলাক মানুহে মানাহবাসী বুলি নহয়, অসমবাসীয়ে গম পাই আছে যে ইমান এটা মৃত্যু হোৱাৰ পিছত আপোনাৰ টাইগাৰৰ পৰা আদি কৰি টাইগাৰ 3টা, ৰাইনো, এলিফেণ্ট গোটেইকেইটাত মানে সিহঁতে ব্যৰ্থ হৈছে। সিহঁতে কৈ আছে যে মোবাইল পেট্ৰলিং দি আছে, কিন্তু আগত জানো মোবাইল পেট্ৰলিং হৈছিলে? নাই হোৱা নাছিলে, কিন্তু তেতিয়া ছেফ আছিলে। এতিয়া কেনেকৈ হ'বলৈ পালে? অৰ্থাৎ সিহঁতে মানে গাফিলতি কৰিছে, এনেকুৱা গাফিলতি কৰিছে ডাইৰেক্টৰ আৰু মানে কি ৰেঞ্জাৰে। সিহঁতে ফিল্ডত কাম কৰক, অফিচত এনে বহি পেলাই দমফালি মাৰি থাকিলেই নহ'ব। সিহঁতে আগত যিকেইজন ডাইৰেক্টৰে যেনেকুৱা কাম কৰিছিলে ফিল্ডত, তেনেকুৱা ফিল্ডত কাম কৰক সিহঁতে। হয়, এইটো ৰিচেণ্ট আমি খবৰ পালোঁ যে এনেকুৱা কাহিতামাত মানে আকৌ মানে ৰাইনৰ কংকাল পোৱা গৈছে। তো এইটো মানে আগৰ পৰাই যিটো প্ৰতিবাদ আন্দোলন চলি আছে এই ৰাইনৰ পচিঙক লৈ মানে, তো এইটো খুবেই দুৰ্ভাগ্যজনক। আৰু আমি এনেকৈ এটা খবৰ পাম বুলি আশা কৰা নাছিলোঁ। ৰিচেণ্টলি আমাৰ যিবিলাক গভৰ্ণমেণ্টৰ লগত আলোচনা চলি আছে, BTC গভৰ্ণমেণ্ট হওক, অসম গভৰ্ণমেণ্টে হওক, তেখেতসকলে বহুত এচিয়ৰ দিছিল যে মানে এইবিলাক আৰু নহয়, কনজাৰভেশ্যনৰ ক্ষেত্ৰত আৰু ষ্ট্ৰিক্টলি কাম কৰিব বা মানে প্ৰচেছ ল'ব। কিন্তু তাত সত্ত্বেও আজি আমি ৰিচেণ্ট খবৰ পালোঁ আকৌ এটা গড়ৰ কংকাল ওলাইছে। এইটো এতিয়া ভালকৈ উচ্চ পৰ্যায়ৰ মানে তদন্ত এটা হ'ব লাগে যে এইটো একচুৱেল নেচাৰেল ডেথ হয় নে এইটো মানে পচিং হয়।
যদি আমি লোকেল NGO ফালৰ পৰা বা লোকেল কমিউনিটিৰ ফালৰ পৰা আমি এইটো দাবী কৰিছোঁ যে এইটো মানে আমাক মানে প্ৰুফটো লাগে মানে এইটো আপোনালোকে ডিপাৰ্টমেণ্টে যিটো কৈ আছে এইটো মানে নেচাৰেল ডেথ হয় বুলি কিন্তু নেচাৰেল ডেথ বা আমি মানে ফাইটিং ডেথ বা আমি পচিং হয় সেইটো বস্তুটো মানে কেনেকৈ আমি গম পাম যে এইটো নেচাৰেল ডেথ নাই পচিং হৈছে তো এইবিলাক এটা উচ্চ পৰ্যায়ৰ তদন্ত হৈ পেলাই সংগঠনৰ মানুহখিনিক লৈ পেলাই এটা মানে তদন্ত হ'ব লাগে আৰু আমি অৰিজিনেল ফেক্টটো জানিব লাগে আৰু সেইখিনি আৰু चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों SD क्लिनिकआ आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो SD क्लिनिकआ चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय SD क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर बे SD क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समिक देबा नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन डक्टर लेबरेटरि मुलि ECG सिबिथायनि खाबुफोरखौ बे SD क्लिनिकआव मोनजोबगोन जुदि SD क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687226 आव थोंजों मुं थिसननो हागोन